নমস্কাৰ মই অভিদীপ চেনেলে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি বাৰীত খানা খাম, আপোনালোকক তাকে অলপ দেখাম। ভিডিঅ' বহুত দিন দিয়া নাই, ভিডিঅ'টো চাই থাকিব। আহি গ'লোঁ, এয়া এইবোৰ চৰুটো লৈ আনিছোঁ, মাংস চাংস এইপিনে আছে, তাৰপৰা সিহঁতি পানী চানী আনি আছে। তো এতিয়া বাৰীত লগ পাই আছোঁ, ব'লক। মাজে মাজে আমি বাৰীত খানা খাব গৈ আছোঁ। এইপিনে পাছত আহি আছে আমাৰ গ্ৰুপটো। বাৰী পায়ে গ'লোহি আৰু। এইখনে হৈছে আমাৰ বাৰী, ইয়াতে খানাটো খাম আৰু আজি বিন্দাস। আহি পাই গ'লোঁ। এতিয়া এইবোৰ বস্তু চস্তুবোৰ উলিয়াই দিলোঁ। এইপিনে চিপছ টিপছ চব আছে, এইবোৰ আপোনাৰ ব্ৰইলাৰ মাংস আছে, কণী আছে, এইপিনে পিঁয়াজ আলু আছে, এইপিনে চাউল আছে। তাৰপৰা এইটো আমাৰ গ্ৰুপটো, তাৰপৰা আমাৰ এটা সেইপিনে ভিডিঅ' বনাই আছে। তাৰ আপোনাৰ দেশী যোগাৰ দেখিছে নাই, আপোনাৰ সেই ফোন ধৰা ষ্টেণ্ড দেখিছে নাই, এটা বাঁহে বনাই লৈছে ফোন থ'বলৈ সি। তাৰপৰা এইপিনে সেইটো, তাৰপৰা এতিয়া আপোনালোকক বনোৱা মেলা দেখাই আছোঁ। ঘৰলৈ যাব লাগিব, কোৰখন লৈ আহিবগৈ লাগিব, চৌ এটা খান্দিবলৈ লাগিব, চৌ তাৰমানে ভাত বনাবলৈ কেৰাহী চেৰাহী পাতিবলৈ। তো এতিয়া আমি কোৰখন লৈ আহোঁগৈ, তাৰপৰা আৰু ৰদডাল লৈ আহিব লাগিব। তাৰপৰা এইপিনে মোৰ লগত আহিছে কুঁহি, ভিডিঅ'টো চাই থাকিব। আমি বাৰী আহি পাই গ'লোঁ, সেই ভিডিঅ'টো এতিয়া চাই থাকক। মই শুই আছোঁ, এইপিনে এইবোৰ আলু চালু কুটিলে, পিঁয়াজ চিয়াজ, এইপিনে ভিডিঅ'টো আজি তামাম চালিয়া হ'ব, আপোনালোকে চাই মজা পাব, চাই থাকিব। এতিয়া আমি চাউল পাতিবলৈ লৈছোঁ আমাৰ চৌখাত। এতিয়া জুইকুৰা ধৰি লওঁগৈ আৰু চাই থাকক। তো এতিয়া চৌ পাতি ল'লোঁ, ইয়াতে ভাতটো পাতি দিম এতিয়া। তাৰপৰা আমাৰ ইয়াৰ প্ৰস্তুতি দেখাই চৌকি আছে, তাৰপৰা এইখিনি এতিয়া মাংসটো সানি লওঁ। মাংসটো আনি লৈছে। এইকেইটা বইলাৰ খুলি দিওঁ, মছলাকেইটা খুলি দে। মই নাই দে, মই নাই দে আকৌ। ধুনীয়া হৈছে। কি মাংস? মাংসটো সানি আছো, আজি জংঘলত খানা খাব। লগত মই আছোঁ, জংঘল নহয়, বাৰী। তো এতিয়া জিৰা দি লৈছোঁ অলপমান, মানে মাংসটো ভাল হয় আৰু। তাৰপৰা দি লৈছোঁ ৰেড চিলি, বাঁহতে দি দিছোঁ আৰু মতে সানি আছোঁ। চিকেন মছলা, গৰম মছলা,
ভাগ্য দহ টকীয়া মিঠাতেল এতিয়া গাড়ীখন মাৰি দে 10 টকীয়া মিঠাতেল অকণমান দে। মিঠাতেল মই দি দিছোঁ কেৰাহীত কৃষ্ণ কি কৈছ মাৰি থ মাৰি থ মাৰি থ বৰ তাত মাৰি থৈ থলে মাৰি থ লিফাল মাৰি থ লিফাল তো পিঁয়াজটো অলপ হ'লে বেছি ভাল হ'ব এতিয়া খাবলৈ। তো এতিয়া মাংসটো মেলি হৈ গ'ল। তেল দিলি নি তেল দিব লাগিব এটা পেকেট আছে চালি আগে পিঁয়াজ হৈ গ'ল তাৰপৰা দিম বিলাহী মাংস গৈছে লগত মিঠা এডোখৰ খানা ধুনীয়া হৈছে এপোৱা মাংস লৈছো বাগৰি বাগৰি খাম। আৰু ৰাইজ আহি আছে এইপিনে 10 টকা মিঠাতেল, এপোৱা মাংস। আহি আছে বহুত মানুহ আহিছে এইটো নবনাকে আহিছে পিতম এই ধান দাবলৈ আহিলে নি? আহিব এনেকৈ গৈ আকৌ গ'লে মাংসটো মই এডোখৰ খাইছো এইখানা ভিডিঅ'টো অকণমান দেখাব নোৱাৰে। মুৰ্গী কেলা মছাৰী খাব নাই নহয় ৰেড চিলি জ্বলা অলপ দি থৈছোঁ ইয়াত ইভাগে দিয়া নাই তাৰপৰা অলপ কাঢ়ি পেলাই দি দিবি। এইপিনে ৰাইজসকল আমাৰ ইখান দা চুটি পেণ্ট পিন্ধি আহি গ'ল। কি ধুনীয়া গোন্ধ আহিছে ভাজি হ'বই এতিয়া ভাল হৈছে ধুনীয়া বনাইছে আমি এতিয়া খাম খানা আপোনালোকক দেখাম ভিডিঅ'টো চাই থাকক। খানা চানা ৰেডি হৈ গ'ল এতিয়া ভাত চাত পাৰিছে ভাত চাত হেৰি কৰিছে আৰু এতিয়া আমাৰ এযোৰ লগত আছে পাগল তাৰপৰা এতিয়া বৰা মেলাটো নেদেখাওঁ আৰু ডাইৰেক্ট খুৱাই দেখাম ভিডিঅ'টো চাই থাকিব। ভাত চাত বাঢ়ি দিলে এয়া আমাৰ হেৰিয়ে বিটাই আছে এখন ভাতৰ থালি 50 টকীয়া থালি আপোনালোকে যদি খাবলৈ মন গ'লে ক'ব। খানাটো খাই লওঁ এয়া ভাত মুখত আছে খানাটো খাই বৈ লাহে খানাটো খাই আছোঁ এইটো ভাত মাংস কণী দে খাবলৈ কম হ'ল নি আকৌ বস্তু দিব আকৌ কম হ'ল নি চিঙি দিবলৈ মাংস ধুনীয়া টেষ্ট বনাইছে দেই মজা মোলৈকে আহিছে নিমখ দিয়ক মোলৈ মাংস নপৰিলে যে আকৌ কাইলৈ খাব লাগিব তো খানা চানা হৈ গ'ল আজি খালেও ভাল লাগিলে চবৰ লগত আজি ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব।